ফাইনেলি মই তেজপুৰৰ আপোনাৰ অগ্নিগড় পালোঁ। ঊষা অনিৰুদ্ধ আপোনাৰ ইয়াত অগ্নিৰুদ্ধ ঊষা অনিৰুদ্ধ সকলোৱে জানে চাগে। তো এখন পাৰ্ক আছে ইয়াত ওপৰত, খুব ধুনীয়া। ইয়াতে অনিৰুদ্ধক ঊষাই চিত্ৰলেখাই মানে হেৰি কৰি আনিছিলে, হৰণ কৰি ইয়াত ৰাখিছিলে ঊষাৰ কাৰণে। তো সেইটো আপোনাৰ পাৰ্কখনৰ ভিতৰত দেখা পোৱা যায়। কিছুমান ইয়াতে হেৰি আছে, এনেকুৱা মূৰ্তি আছে। মানে তেজপুৰৰ ভিতৰতে আপোনাৰ ইয়াৰ পৰা অকণমান আগত গ'লে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী, এই পিছফালে ব্ৰহ্মপুত্ৰ নদীখন, অকণমান আগত গণেশ ঘাট টেম্পুল। তো আজি মই তেজপুৰত মানে চাবলগীয়া 3টামান ঠাই আছে। এটা আপোনাৰ হ'ল অগ্নিগড়, চিত্ৰলেখা পাৰ্ক, গণেশ ঘাট। তো ইমানটো এবাৰতে দেখুৱাটো সম্ভৱ নহয়। মই এনেকৈ ব্লগবিলাক বনাই গৈ থাকিম, আপোনালোকে চাই থাকিব। তো হওক, প্ৰথমতে টিকেট ল'ব লাগিব ইয়াত। এইটো টিকেট কাউণ্টাৰ হয়। টিকেট কাউণ্টাৰটো অকণমান টিকেট কাউণ্টাৰ দেখাই দিছোঁ। মই এইটো আহকচোন টিকেটটো মই লৈছোঁ অকণমান আগতে। এইটো টিকেট লৈ তথাপি মই দেখাই দিছোঁ। টিকেট লয় 30 ৰুপিজকৈ ল'ব লাগিব। এইটো 30 টকাকৈ লৈ চাব। বঢ়িয়া, বেছি পইচাও নহয়, আহিব পাৰে বঢ়িয়া বিন্দাছ। আহিলে চাব ইয়াত অগ্নিগড় বুলি, খুব ধুনীয়া জেগা, ওপৰত ধুনীয়া। ঠিক আছে, আহক ভিতৰলৈ সোমাই যাওঁ এতিয়া। আছোন বঢ়িয়া, অগ্নিগড় বঢ়িয়া। तेजपुर में आने से ये एक टूरिस्ट स्पॉट है अग्निगढ़। थोड़ा हिल साइड है, हिल स्टेशन है थोड़ा। लोग बढ़िया खाई लो न কি একো নাই। আহিব লাগে, চাব লাগে এখন পাহাৰ, অগ্নিগড় পাহাৰ। এনেকৈ মানে আহিব লাগিব লাহে লাহে খোজকাঢ়ি, বঢ়িয়াকৈ মিহি মিহিকৈ। আচ্ছা, ইয়াৰ পিছফালে মানে পাছৰ ফালে ব্ৰহ্মপুত্ৰ নদী। ডাইৰেক্ট সেইফালে যাওঁ নেকি, তাৰপিছত এইফালে গুচি যাম ন। ওপৰৰ পৰা ভাল লাগিব চাগে। সেইপৰা দেখা পাইছোঁ। এই টপটোত যাওঁ। এইবিলাক পাৰ্ক এখন, আৰু ধুনীয়া পাৰ্ক এখন অগ্নিগড়। উদ্যানৰ চৌহদত ধূমপান তথা সুৰাপান কৰা নিষেধ আছে। ইয়াত মানে এইবিলাক কৰিলে মানে ফাইন আছে। ন' স্মকিং জোন। আৰু ইয়াত মানে হেৰি কৰিব নোৱাৰে, ৱাইন খাব নোৱাৰে। ভাইটি, মোৰ চেনেলৰ নামটো বিকাশ ভাই। ভাই দিয়েছে ভাই। ভাইটি এটা মোৰ চেনেলৰ নামটো সুধিছে। বঢ়িয়া, মুখখন দেখা দে। ভাইটিটো মোৰ চেনেলৰ নামটো সুধিছে। মোৰ নাম বিকাশ ভাই বোলে। তেজপুৰ ন, অগ্নিগড়। BIKH বিকাশ BH ভাই। আমি ওপৰত যাওঁ নেকি? চলে নামি আহিম। ওপৰত যাম, এটা কাম কৰোঁ, তলতে মালটো যাওঁ। সেইটো কৰিলে বেছি ভাল লাগিব ন। এনেকৈ আহি যাওঁ। কিন্তু কথা হৈছে কি, বঢ়িয়া। আকৌ ঘূৰি আহিছোঁ, মানে এইটো ৰাস্তা হয়। একে কথা চোন, ঘূৰি পাকি ন। এইটো গেট চব ধুনীয়া। নালাগে মা। ভিডিঅ'বিলাক কৰি আছোঁ, চেষ্টা কৰিছোঁ দেখাবলৈ। ইমান হেৰি নাই আৰু, বিন্দাছ কথা পাতি তেনেকৈ পাছত ধুনীয়া কৰিছোঁ।
শিৱশংকৰ খুব ধুনীয়া দেখা দেখিলে ভাই বঢ়িয়া আহিব ধুনীয়া ভাল জেগা অগ্নিগড় ইয়াতে ওপৰ বাহিনী এটা দিছে পাৰ্কিং হৈ চাওক আমি এইখিনি উঠি আছো পাহাৰৰ পৰা এইটো ড্ৰাইভাৰ পাৰ্কিং কৰিছো দেখা পাইছে পাৰি পাৰ্কিং হৈছে এইখিনি উঠি আহিছো বঢ়িয়া ভাইটি দেখুৱা দে বঢ়িয়া পাইছো বন্ধু তোমালোকে শিৱসাগৰ বঢ়িয়া মানে শিৱসাগৰ পৰা আহিছো আমি গুৱাহাটী পৰা বহি আছে ইমান ডাঙৰ ভেকুলী হ'ব হ'ব বেছি যাব তলত যাব নালাগে এইফালে ওপৰত যাওঁ বাছ चलिए चलते हैं आगे बढ़िया हाँ पका मुख दिखा दे माजे माजे मुख दिखा दिया ऐसे मुख से देखो এই ফেলে স্যার এইটো হ'ল উখা এটা অনুৰোধ বুঝিছেনে পঢ়াকে দেখাছো কথা পাতিকে বিন্দাসকে বঢ়িয়া উখা অনিৰুদ্ধ অগ্নিগড় এইফালে যাম এতিয়া ওপৰফালে দেখা দেখা आगे चलो দেখা এইটো মানে কি হল অনিৰুদ্ধ কেনেকে আনিছিল তাৰ পৰা क्या लिखा है उधर कौन सा सर ये इधर क्या लिखा है ऊपर चित्रलेखार अनिरुद्ध हरण वो जो चित्रलेखा था ना जो चित्र लिख के इसने उसको हरण करके लेके आया कौन है वो अनिरुद्ध अनिरुद्ध हाँ उसको उसके इसीलिए तो उसको कैद करके रखा था अनिरुद्ध हाँ हाँ उखा अनिरुद्ध बुझी पाइছে रे ইয়াত মানে চিত্ৰলেখা যেতিয়া অনিৰুদ্ধ শুই আছিলে ইয়াক মানে এনেকে হৰণ কৰি আনিছিলে মানে শুই থাকোতে চাওক কেনেকা বিছনাখন আছে वो सो रहा था इसको क्या सो रहा था इसको उठा के लेके आया था ना ये तो कैरेक्टर बुझे ना बहुत बढ़िया लेके आके इधर में रखा था इसीलिए इसका नाम अग्निगढ़ है बुझे संभव की কৈছো মই তো ইয়াত বঢ়িয়া তলৰ বিলাক দেখুৱাই দিয়া বঢ়িয়া পাৰ্ক এখন খুব ধুনীয়া একদম একদম ফাটাফাটি এনেকুৱা আৰু আহিব লাগে এনেকৈ ভিডিঅ'বিলাক বনাই আছো নিজেও ভাল লাগে টুৰিজিমৰ লগত মানে কি হ'ল টুৰিজিমৰ লগত যেহেতু জড়িত নিজে আহি থাকোঁ ভাবিছোঁ যে এইবিলাকক মই নিজে আহি থাকোঁ কাৰণে ভাবিছোঁ এনেকৈ মানে ভিডিঅ'বিলাক বনাই থাকোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি থাকোঁ সেইটো আৰু এই ব্ৰহ্মপুত্ৰ এপাকি ধুনীয়া হ'ব চাওক এইবিলাক দেখা পাৰ্কবিলাক দেখা তলত দেখা পাৰ্ক এখন চাব বঢ়িয়া
আমি ওপৰত যাম এতিয়া চুপ এইফালে ওপৰত যাম এইটো পিছত অকণমান ওপৰৰ পৰা আকৌ হেৰি কৰিম আমি এতিয়া হ'ব নাই এইটো গুচি যাম ওপৰলৈ উঠি আছো ন বিন্দাছ পাহাৰ তাৰ ওপৰত আকৌ বিল্ডিঙৰ ওপৰত উঠি গৈছো কি বিন্দাছ এইখন চব ব্ৰহ্মপুত্ৰ কি ধুনীয়া কলীয়া ভমৰাৰ দলং সেইখন কলীয়া ভমৰাৰ দলং নতুনকৈ মানে আকৌ এইখন অপেনিং কৰিছে অকণমান মই যিমান পাৰোঁ এইখন ব্ৰহ্মপুত্ৰ ৰিভাৰ এইটো ওপৰৰ পৰা এনেকৈ যদি আপুনি যায় यार सब बहुत आदमी भी आए इधर घूमने के लिए तेजपुर यार तेजपुर तो अग्निगढ़ चालो खूब धुनिया जगह ভাল লাগিলে বঢ়িয়া এখন পাৰ হয় तो तेजपुर है अपना सब पारिब तेजपुर आने से आप लोग भी आ सकते हैं अग्निगढ़ ज़्यादा तेजपुर सिटी से ज़्यादा डिस्टेंस नहीं है ब्रह्मपुत्र का एकदम नज़दीक है ये नीचे में ब्रह्मपुत्र हाइट में ये अग्निगढ़ बढ़िया जगह आइए देखिए अच्छा लगेगा ऐसा नहीं है कि इतना दूर में है असम का जगह तेजपुर टाउन जाने से भी मिलेगा काजीरंगा जाने से मिलता है थोड़ा अंदर आने से तो ভাল লাগিব আশা কৰো ভিডিও ভালে পাব সকলে ভালে কুশলে থাকক তাৰে কামনা কৰি अच्छी तरह से रहिए सुस्त रहिए खुश रहिए बाय टेक केयर